নমস্কাৰ শ্ৰোতাবৃন্দ, পুনৰ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সোণাৰুৰ হালধীয়া হাঁহি উপন্যাসৰ পঞ্চম খণ্ডৰ পাঠ। তেন্তে আহক পলম নকৰি আজিৰ খণ্ডটিৰ মাজলৈ যাওঁ। মাক দেউতাকৰ কথাই অনুসূয়াক বাৰুকৈয়ে ভবাই তুলিলে। তাই মনত হাজাৰ প্ৰশ্নই জোকাৰি গ'ল। পল্লৱে তাৰমানে আজি তাইক চাবলৈ আহিছিল। যদি চাবলৈ আহিছিল তাই নাজানিলে কিয়? কোনেও ডাইৰেক্টলি তাইক একো কথা নক'লে? কুঁহিয়ে সোধাৰ কাৰণটো এইটোৱেই নেকি? পল্লৱক কেনেকুৱা লাগিছে? ক'ত পাব তাই এতিয়া হাজাৰ প্ৰশ্নৰ উত্তৰ? অনুসূয়াৰ মনত এসাগৰ চিন্তাৰ পাহাৰ। চিন্তাৰ সাগৰত ডুব গৈ বাগৰি আছে বিচনাত অনুসূয়া। আজি তাইৰ পঢ়াৰ অলপো মুড নাই। বিচনাখনত পৰি মাথো একেটা কথাই ভাবি আছে অনুসূয়াই। কাণত বাজি আছে দেউতাকে মাকক সোধা সেই কথাষাৰ, আমাৰ মা মানুহৰ বাবে পল্লৱক কেনেকুৱা দেখিলা? মা মানুহ, ভাত বাঢ়িছোঁ আহা। মাকৰ আদৰুৱা মাত। তাই ডিঙিত লৈ থকা চুৰ্ণিখনৰ আগটোৱে নীৰৱে চকুপানীখিনি মুচি ল'লে। দুৱাৰখন খুলি মাকক উদ্দেশ্যি ক'লে, মোৰ ভাত খাব মন নাই মা, তোমালোকে খোৱাগৈ যোৱা। কিয় মন নাযাব? আহা আহা। সঁচাকৈ কৈছোঁ মা, মোৰ ভোক নাই। মা মানুহ, তুমি হয়তো পাহৰি গৈছা, তুমি ভাত নাখালে আইতাই ভাত নাখায়। মা, তুমি আইতাৰ কথা কৈ মোক ব্লেকমেইল কৰিছা? মাকে ভালকৈ জানে জীয়েকে ভাত খাবলৈ মন নকৰিলে কেনেকৈ মনাব লাগে। আইতাকৰ কথা কোৱাৰ লগে লগে জীয়েকে সকলো দুখ পাহৰি যায়। কম মৰম নকৰেনে আইতাকে তাইক? তাই জানো আইতাকৰ মৰম পাহৰিব পাৰিব? অনিচ্ছা সত্ত্বেও তাই ওলাই আহিল। ভাতৰ টেবুলত বহি তাইক অন্যমনস্ক হোৱা দেখি আইতাকে মাত লগালে, আইজনী, ভাত মুখৰ আগত লৈ এনেকৈ থাকিব নাপায়। তোৰ মনটো আজি ভাল নহয় নেকি অ' আই? আইতা, মোৰ খাবলৈ মন যোৱা নাই। গাটো বেয়া লাগিছে নেকি আই? আইতাককো তাই মিছা মাতিব নোৱাৰে, কিন্তু সঁচা কথাও ক'ব নোৱাৰে। তাইৰ মনত কি কথাই খুন্দিয়াই আছে সেয়া তাই কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে, একমাত্ৰ নিজৰ বাহিৰে। আইতাকৰ মুখলৈ চাই তাই কেইটামান ভাত মুখত গুজি উঠি আহিল টেবুলৰ পৰা। কাৰো লগত একো কথাৰ অৱতাৰণা নকৰি তাই চিধাই নিজৰ ৰুম পালেহি। দিনবোৰ বাগৰিল ক্ৰমাৎ। অনুসূয়াৰ হোষ্টেল যোৱাৰ সময় আহি পৰিল। দুদিনৰ পিছত তাইৰ ইউনিভাৰ্চিটিৰ ক্লাছ আৰম্ভ হ'ব। তাইৰ মনটো যথেষ্ট ভাল লাগিল। তাই সপোনৰ ৰাজকুমাৰক সম্পূৰ্ণ এমাহৰ পিছত লগ পাব। কিমান কথা আছে তাইৰ তাৰ লগত ক'বলৈ। আজি এমাহ দিনে সাঁচি থোৱা মৰমবোৰ দিবলৈ। অনুসূয়াৰ ওঠৰ কোণেদি নিগৰি আহিল এটি মিঠা হাঁহি। সপোন কৰক লগ পোৱাৰ মিঠা অনুভূতি। মেছেজৰ ৰিংটনটোত তাই চক খাই উঠিল। মোবাইলৰ স্ক্ৰীণত জিলিকি উঠিল তাইৰ প্ৰিয় পুৰুষৰ মৰমসনা এটি মেছেজ। তাই মোবাইলটো খুলি লৈ চাই দেখিলে অভিয়ে মেছেজ কৰিছে, অনু মোৰ মৰমৰ, মোৰ হিয়াৰ একোণৰ, মৰমী প্ৰিয়া তুমি, মনত পৰিছে মোৰ তোমাৰ বুকুৰ মাজত অকণমান জিৰাবলৈ। মেছেজটো পঢ়ি আনন্দৰ চকুপানী বিৰিঙি উঠিল অনুসূয়াৰ চকুত। যিয়েই নহওক, 2টা দিনৰ পিছত তাই মৰমৰ প্ৰেমিকক লগ পাব। মনটো তাইৰ হঠাৎ উজলি উঠিল। তাই মোবাইলৰ কীবৰ্ডত আঙুলি বুলালে তাইৰ প্ৰিয়জনলৈ মেছেজৰ ৰিপ্লাই দিবলৈ। পিছদিনা অনুসূয়া তাইৰ প্ৰিয় বান্ধৱী চয়নিকাৰ লগত বজাৰলৈ ওলাই গ'ল প্ৰয়োজনীয় কেইটামান বস্তু আনিবৰ বাবে। অন্যদিনা দেউতাকে তাইক লগত লৈ যায়, কিন্তু আজি দেউতাক ঘৰত নাই, পুৱাই ওলাই গৈছে কিবা কামত গুৱাহাটীলৈ। দুয়োজনী গৈ বিগ বজাৰত সোমাল। মেকআপৰ বস্তু দুটামান কিনিলে অনুসূয়াই। পচন্দ হোৱাত কুৰ্তি দুটাও কিনি ল'লে। আইচক্ৰীম পাৰ্লাৰত সোমাই প্ৰিয় আইচক্ৰীম দুটা খাই দুয়োজনী উভতিল ঘৰলৈ। আইচক্ৰীম পাৰ্লাৰৰ পৰা আহি থাকোঁতেই হঠাৎ লগ পালে মাহীয়েকৰ ল'ৰা বুবুক। আৰে বুবুদা তুমি? অনু, তুমি ক'ত আহিছিলা? মই অলপ বজাৰ কৰিব আহিছিলোঁ, এতিয়া ঘৰলৈ যাওঁ। অনু, কথা এটা কওঁ শুনাচোন। কি কথা বুবুদা? সেইদিনা পল্লৱে তোমাক চাবলৈ যোৱা কথাটো তুমি গম পোৱা নাছিলা?
মানে জেঠায়ে তোমাক কোৱা নাছিল নেকি? মই সেইবোৰ একো গম নাপাওঁ বুবুদা। কিন্তু তোমালোকে মোক এবাৰো নজনোৱাকৈ মোক চাবলৈ পল্লৱক কিয় লৈ গৈছিলা? তোমালোকে অন্ততঃ মোক এবাৰ জনাব লাগিছিল। আমি তোমাক কোৱাৰ কথা কৈছিলোঁ, কিন্তু জেঠাই মানা কৰিলে। কিয়? তোমাক ছাৰপ্ৰাইজ দিয়াৰ উদ্দেশ্যেৰে। ছাৰপ্ৰাইজ? অঁ, ছাৰপ্ৰাইজ। অনুসূয়াৰ মনত আকৌ প্ৰশ্ন জাগিল। মাকে তাইক কিয় একো নক'লে? কিয় তাইক সঁচা কথাষাৰ ক'বলৈ টান পালে? যদি ছাৰপ্ৰাইজে আছিল, তেনেহ'লে পিছত হ'লেও ক'ব পাৰিলে হয়। পুনৰ প্ৰশ্নবোৰে জোকাৰি গ'ল আকৌ অনুসূয়াক। শুনাচোন অনু। কি? তুমি পল্লৱক কেনে দেখিলা? মই সেই বিষয়ে একো ভবা নাই। যিটো কথা মোৰ জ্ঞাত নহয় তাত মোৰ কমেণ্ট কৰিবলগীয়া একো নাই। চোৱা অনু, পল্লৱে তোমাক ভাল দেখিছে। তুমি ক'লে সি তোমাক বিয়া পাতিবলৈ সাজু। বিয়া? বুবুদা, তুমি এইবোৰ কি কৈছা? মই এতিয়া বিয়াৰ কথা একো ভবা নাই। আৰু পল্লৱক মোৰ পচন্দ নহয়। তুমি বেয়া নাপাবা। এতিয়া মই যাওঁ। ব'ল চয়নিকা। অনুসূয়াই সামান্য খং দেখুৱাই বুবুক সঁচা কথাষাৰ কৈ সেই ঠাই এৰি গুচি আহিল। চয়নিকা তাৰ পিছে পিছে খোজ ল'লে। ঐ অনুসূয়া, বুবুদায়ে তোক এইবোৰ কি ক'লে অ'? মই হ'লে একো নুবুজিলোঁ। ছাৰপ্ৰাইজ, কেনেকুৱা দেখিলি, এইবিলাক কি? তাৰমানে তোক কোনোবাই চাবলৈ আহিছিল? এই ৰহ, গাড়ীত বহি সকলো কৈ আছোঁ ব'ল। মাথাটো একেবাৰে গৰম হৈ আহিছে। পিছৰ কথাষাৰ অনুসূয়াই নিজক কোৱা দি ক'লে। ধন্যবাদ। প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকে যদি আজিৰ খণ্ডটো শুনি ভাল পালে তেন্তে লাইক কৰিব আৰু আপোনাৰ পৰিয়াল তথা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ওচৰত থকা বেল আইকনটো টাচ কৰি দিব। মোৰ আহিবলগীয়া পাঠৰ ন'টিফিকেশ্যন সোনকালে পাই যাব আপোনালোকে। ধন্যবাদ।